हेलो नमस्कार मजिद स्वागतम जनाइছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলত। আজি কথা পাতিম এখন আচৰিত গাড়ীৰ বিষয়ে। গাড়ীখন 28 জুন তাৰিখে টেষ্টিং কৰা হ'ল আৰু গাড়ীখন আচৰিত চবতকৈ আচৰিত কথাটো হ'ল যে গাড়ীখন উৰিব পৰা গাড়ী, একদম প্লেনৰ নিচিনা উৰি যাব, হেলিকপ্টাৰৰ নিচিনা এখন ঠাইৰ পৰা এখন ঠাইত লেণ্ডিং কৰিব পৰা গাড়ী। সকলোৱে শুনি আহিছিলোঁ আৰু ভাবি থাকোঁ বা ড্ৰিম এইটো লাইক ড্ৰিম কামছ ট্ৰু, সপোন এটা দিঠক হ'ল যে সকলোৱে ভাবি থাকে বা কথা ইয়াৰ পাতি থাকে যে গাড়ী যদি উৰিব পাৰে বা গাড়ীত যদি ফ্লাইং কাৰ ওলায় বা গাড়ী যদি ট্ৰাফিকত ফচি যায় আৰু ট্ৰাফিকত ফচাৰ পৰা যদি পাখি মেলি উৰি যাব আৰু বেলেগ এখন ঠাইত ট্ৰাফিক কম থকা ঠাইত যদি নামিব পাৰে, এনেকুৱা কথাবোৰ আলোচনা হৈ আছিল আৰু জাষ্ট বস্তুটো এজন ব্যক্তিয়ে বনাই উলিয়াইছে। এতিয়া কোনো ধৰণৰ ট্ৰাফিকৰ প্ৰব্লেমেই নহ'ব, একদম পিপ পাপ মাত নোলাব, ডাইৰেক্ট আৰু এতিয়া ফ্লাইং কাৰ আহিব, ফ্লাইং কাৰ উৰি যাব। আজি কথা পাতিম এই ফ্লাইং কাৰৰ বিষয়তে। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভিডিঅ'টো হ'বলৈ গৈ আছে ইণ্টাৰেষ্টিং। চ' ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব। মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ চেনেলত আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে চাব পাৰে। এই উৰণীয়া গাড়ীখন ষ্টেফেন কেলিন নামৰ এজন মানুহৰ কেলিন ভিজন নামৰ এটা কোম্পেনীয়ে এইটো বনাইছে। এইটো 28 জুন তাৰিখে যোৱা 28 জুন তাৰিখে এইটো টেষ্টিং কৰিছে। 35 মিনিট আকাশত উৰুৱাই চাইছে। তাৰপিছত এইটো গোটেই নিউজ এতিয়া গোটেই চলি আছে যে ফ্লাইং কাৰ বনি গ'ল বা ফ্লাইং কাৰৰ টেষ্টিং কমপ্লিট হৈ গ'ল। এই ফ্লাইং কাৰ এখন স্লোভাকিয়াৰ নিত্ৰা এয়াৰপৰ্টৰ পৰা ব্ৰেটিছলাভা নামৰ এয়াৰপৰ্টটোত মানে নিত্ৰাৰ পৰা ব্ৰেটিছলাভা এয়াৰপৰ্টলৈকে চলাই টেষ্টিং কৰি চালে। এইখন বনাবলৈ ষ্টেফেন কেলিন কোম্পানীটোৱে 2017 বৰ্ষৰ পৰা 2017 পৰা ট্ৰাই কৰি আছিল আৰু ফাইনেলি এইটো তেওঁলোকে টেষ্টিং কৰি প্ৰুভ কৰি দিলে যে টেকন'লজি কি বস্তু, টেকন'লজিৰ পৰা কি কৰিব নোৱাৰি। আৰু এইটোৱে হৈছে টেকন'লজিৰ পাৱাৰ। মানুহ, গাড়ী ঘোঁৰা, ঘৰ, গৰু, জীৱ জন্তু সকলোকে উৰুৱাই দিব পাৰে। ক্লিন ভিজন কোম্পানীটোৱে এই গাড়ীখনৰ নাম থৈছে এয়াৰ কাৰ। ইয়াত BMW ইঞ্জিন লগোৱা হৈছে। BMW কোম্পানীটোৰ এটা হেভি কোম্পানীৰ পূৰা ভাল কোম্পানীৰ ইঞ্জিন লগোৱা হৈছে ইয়াত। এইখন পেট্ৰলত চলিব। চ' আমাৰ ফালে যদি হৈ যায় এবাৰ ভাবি চাওকচোন, যদি সস্তীয়া হয় মেম্বৰে যদি কিনিব পৰা হয় আৰু এইফালৰ পৰা ভোঁচকৈ এখন আহিব, পেট্ৰলৰ পাম্পত ৰখিব গাড়ীটা, তেল ভৰাব আৰু এখন ভোঁচকৈ বোলে উৰি যাব। কি মজা। এতিয়া টেষ্টিং হৈছে। চ' এইটো ডেভেলপ হ'বলৈ আৰু ইয়াত ডেভেলপ হ'ব, তাৰপিছতহে এইটো লঞ্চ কৰিব, মানে মাৰ্কেটত লঞ্চ কৰিব। আৰু এইটো দামটো বহুত বেছি হ'ব, আমি ভবাতকৈ বহুত বেছি হ'ব, কাৰণ এখন উৰণীয়া প্লেনৰ সমান দাম হ'ব এইটো। তথাপিও এটা মানুহে ভাবি থকা বস্তু এটা যদি এনেকুৱা বনি যায়, চ' এইটো কিমান আচৰিত কথা, হয়নে নহয় বাৰু আপোনালোকে কওকচোন। আৰু এই গাড়ীখন প্ৰথম টেষ্টিং এই গাড়ীখনৰ মালিকে, মানে কোম্পানীটোৰ মালিকে ষ্টেফেন কেলিনে এইটো প্ৰথম টেষ্টিং কৰিলে। পাইলট তেওঁ নিজে চলাই চালে আৰু 8200 ফিট ওপৰলৈকে গাড়ীখন চলিছে। তেওঁ নিজেই চলাই চালে, এইখন 8200 ফিট ওপৰলৈকে গাড়ীখন চলিছে। এইখনে নিজৰ ৰূপ সলাবলৈ, মানে এখন সাধাৰণ গাড়ীৰ পৰা ফ্লাইং কাৰ বনিবলৈ গাড়ীখন মাত্ৰ 2 মিনিট 15 ছেকেণ্ড সময় লাগে। মাত্ৰ 2 মিনিট 15 ছেকেণ্ড সময় লাগে। মই যিখিনি পালোঁ, যিখিনি বুজি পালোঁ, ইয়াৰ বিষয়ে গম পালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। টেকন'লজি এটা নতুন কথা। চ' আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই জনাব আৰু মোক ছাপোৰ্ট কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ চেনেলত আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে চাব পাৰে। আৰু মোৰ চেনেলত এটা গিভৱে চলি আছে, আপোনালোকে গিভৱেটোত পাৰ্টিচিপেট কৰিব পাৰে। আজিলৈ মানে ধন্যবাদ, বাই বাই।